বন্ধুসকল আপোনালোক সকলোকে মই এটা ভাল খবৰ জনাই দিব বিচাৰিছো যে 2023 চনৰ IPLৰ পাছতেই আমাৰ ভাৰতীয় ক্ৰিকেট দললৈ বহু দিনৰ পাছত উভতিব কেইজনমান খেলুৱৈ হয় আপোনালোকে ঠিকই শুনিছে আমাৰ ভাৰতীয় ক্ৰিকেট দলৰ হৈ পুনৰ খেলা দেখা পাব কেইজনমান সাংঘাতিক খেলুৱৈ আৰু সেই খেলুৱৈ কেইজন কোননো হয় তেওঁলোকৰ নামনো কি তাক জানিবৰ বাবে এই ভিডিঅ'টো শেষলৈকে চাই থাকক কিন্তু তাৰ আগতে আপোনালোকে সৰুকে এটা কাম কৰি দিব আমাৰ ভিডিঅ'টো এটা লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব তেনেহলে বলক আমি পলম নকৰো আজি ভিডিঅ'টো ফালে আগবাঢ়ো বন্ধুসকল আমি হয়তো জানোৱেই যে 2023 চনৰ এদিনীয়া বিশ্বকাপলৈ মাজত মাথো আৰু কেইটামান মাহ বাকী আছে আৰু সেইবাবেই IPL যেতিয়া শেষ হ'ব তাৰ পাছতেই ভাৰতীয় ক্ৰিকেট দললৈ পুনৰ কেইজনমান খেলুৱৈক উভতাই নিয়া হ'ব মানে তেওঁলোকে বহু দিনৰ পৰাই আমাৰ ভাৰতীয় দলৰ হৈ কোনো ধৰণৰ মেচ খেলা নাছিল কিন্তু তেওঁলোকে পুনৰ এবাৰ খেলিবলৈ সুযোগ পাব আৰু সেই খেলুৱৈ কেইজনৰ নাম আপোনালোকক মই জনাই দিব বিচাৰিছো আৰু নাম্বাৰ 1ত মই যিগৰাকী খেলুৱৈৰ নাম ল'ব বিচাৰিম সেই খেলুৱৈগৰাকী হৈছে শিখৰ ধাৱান আৰু শিখৰ ধাৱান হৈছে আমাৰ ভাৰতৰ এসময়ৰ সাংঘাতিক ওপেনিং বেটছমেন তথা আমাৰ ভাৰতীয় দলক তেখেতে অধিনায়কত্ব কৰিছে আৰু খেলুৱৈগৰাকীৰ ওচৰত বহুখিনি অভিজ্ঞতা আছে সেইবাবে 2023 চনৰ এদিনীয়া বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখিয়েই শিখৰ ধাৱানক পুনৰ এবাৰ ভাৰতীয় দলৰ হৈ আপোনালোক সকলোৱে খেলা দেখা পাব আৰু এইটো এটা শিখৰ ধাৱানৰ অনুৰাগীৰ বাবে বহুতেই বেছি ভাল খবৰ বুলি ক'ব লাগিব আৰু ইয়াৰ পাছতেই মই নাম্বাৰ 2ত যিগৰাকী খেলুৱৈৰ নাম ল'ব বিচাৰিম সেই খেলুৱৈগৰাকীও IPL শেষ হোৱাৰ পাছতেই আমাৰ ভাৰতীয় দললৈ উভতি যোৱাৰ সম্ভাৱনা আছে আৰু সেই খেলুৱৈগৰাকী বেলেগ কোনো নহয় আমাৰ ভাৰতীয় ক্ৰিকেট দলকেই বহু দিন অধিনায়কত্ব কৰা যাৰ কেপ্টেইনশ্বিপত আমাৰ ভাৰতীয় দলে বহু খেল জিকিলে আৰু সেই খেলুৱৈজনেই হৈছে আজিংকা ৰাহানে আৰু আজিংকা ৰাহানেও খুব ভাল প্ৰদৰ্শন কৰি আছে বৰ্তমান সময়ত IPLত সেইবাবে তেখেতক WTC ফাইনেলৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ লগতে এদিনীয়া বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখিয়েই ওৱান ডে বা টেষ্ট ফৰ্মেট এই দুটা ফৰ্মেটৰ ভিতৰত কোনোবা এটা ফৰ্মেটলৈ উভতাই নিয়াৰ সম্ভাৱনা আছে মানে আজিংকা ৰাহানেকো আপোনালোকে ভাৰতীয় দলৰ হৈ পুনৰ এবাৰ নিশ্চয় খেলা দেখা পাব আৰু ইয়াৰ পাছতেই মই যিগৰাকী খেলুৱৈৰ নাম ল'ব বিচাৰিম সেই খেলুৱৈগৰাকীয়ে হৈছে টি নটৰাজন আৰু টি নটৰাজনে 2021 চনতেই আমাৰ ভাৰতীয় দলৰ হৈ ওৱান ডে T20 টেষ্ট এই আটাইকেইটা ফৰ্মেটে খেলিছিল কিন্তু খেলুৱৈগৰাকী মাজে মাজে বৰ আঘাতপ্ৰাপ্ত হৈ থাকে সেইবাবেই তেখেত ভাৰতীয় দলৰ পৰা বহুদিন দূৰত আছিল কিন্তু IPLত খেলুৱৈগৰাকীয়ে ভাল প্ৰদৰ্শন কৰাৰ পাছতেই আমাৰ হাতলৈ যি খবৰ আহিছে সেই খবৰ অনুসৰি টি নটৰাজনে আমাৰ ভাৰতীয় দললৈ পুনৰ এবাৰ উভতি যাব আৰু টি নটৰাজনক এদিনীয়া আৰু টেষ্ট ফৰ্মেটত হয়তো দেখা নাপাব কিন্তু তেখেতক T20 ফৰ্মেটত দেখা পোৱাৰ সম্ভাৱনা আছে মানে ভাৰতৰ যিটো T20 দল সেই T20 দলত আপোনালোকে টি নটৰাজনক দেখা পাব আৰু ইয়াৰ পাছতেই যিগৰাকী খেলুৱৈ আমাৰ ভাৰতীয় দললৈ উভতাৰ সম্ভাৱনা আছে তেখেতৰ নাম হৈছে ৰবি বিষ্ণুৱে আৰু ৰবি বিষ্ণুৱে 2022 চনৰ T20 বিশ্বকাপৰ পাছতে খেলুৱৈগৰাকীৰ নাম নোহোৱা হৈ গৈছিল তেখেতক BCCIয়ে হয়তো পাহৰি গৈছিল কিন্তু IPLত তেখেতে খুব সুন্দৰ প্ৰদৰ্শন কৰাৰ পাছতেই নিশ্চয় এতিয়া BCCI বাধ্য হ'ব যে এইগৰাকী খেলুৱৈকো আমাৰ ভাৰতীয় দললৈ পুনৰ এবাৰ উভতাই নিয়া আৰু আপোনালোকে ৰবি বিষ্ণুৱেক আমাৰ ভাৰতৰ যিটো T20 দল আছে সেই T20 দলতে নিশ্চয় খেলা দেখা পাব আৰু ইয়াৰ পাছতে একেবাৰে শেষত যিগৰাকী খেলুৱৈৰ মই নাম ল'ব বিচাৰিম সেই খেলুৱৈগৰাকীৰ নাম হয়তো আপোনালোকে শুনি অকমান আচৰিত হ'ব কাৰণ তেখেতৰ যোৱা কেইটামান মাহৰ পৰা বা কেইটামান বছৰ বুলি ক'লেও বেয়া নহ'ব কিন্তু খেলুৱৈগৰাকীৰ প্ৰদৰ্শন ইমান ঠিক নহয় কিন্তু অভিজ্ঞতা আৰু এক্সপিৰিয়েঞ্চৰ বাবেই পুনৰ এবাৰ ভাৰতীয় দললৈ উভতাই নিব এইগৰাকী খেলুৱৈক আৰু সেই খেলুৱৈগৰাকী বেলেগ কোনো নহয় নাম হৈছে ভুৱনেশ্বৰ কুমাৰ আৰু আমি জানো যে জাসপ্ৰীত বুমৰাহ এতিয়া সুস্থ নহয় তেখেত 2023 চনৰ এদিনীয়া বিশ্বকাপৰ আগতেই হয়তো সুস্থ হৈ উঠিব নোৱাৰিলে আমাৰ ভাৰতীয় দলৰ যিটো বলিং লাইন সেই বলিং লাইনটো বহুত বেছি দুৰ্বল হৈ যাব সেইবাবে ভুৱনেশ্বৰ কুমাৰক আপোনালোকে হয়তো ভাৰতীয় ক্ৰিকেট দলৰ হৈ পুনৰ এবাৰ খেলা নিশ্চয় দেখা পাব বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানেই আছিল আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে